বৰপেটা মেডিকেলত গ'লোঁ। বৰপেটা মেডিকেলত যাওঁতে আমি ডক্টৰক দেখে ঔষধ দিলাক, ঔষধখিনি ডেট দিয়া ঔষধ দি পঠাইছে। আমি যে গম পালোঁ যে হেৰিত গ'লোঁ, ফাৰ্মাচীত গ'লোঁ, ফাৰ্মাচীৰ পৰা তেওঁ কৈছে কি খাব নালাগে এইটো ঔষধ, এইখিনিতে সেই ডেট গৈছে। তাৰপাছত আমি গ'লোঁ MLA তাকে, MLA আৰু ক'লাক তেওঁ ঠিক আছে আপোনালোকে যাক মই যি কৰিব লাগে কৰিম আৰু সেনেকৈ কৈ পঠাইছে। মই আৰু কি ক'ম আৰু সেইটো ৰোগীবিলাক দি আছে, সেনেকৈ মানুহবিলাকক দি আছে, কাও নাচয় খাই আছে, মানুহ মৰিও আছে সেনে কৰি। মেডিকেলখন অলপমান চা চিন্তা কৰিব লাগে, যিবিলাক ডাঙৰ ডাঙৰ মানুহ আছে সেইবিলাকে চাব লাগে। চৰকাৰক আৰু কি তেওঁক আৰু শৰ্মাক আৰু কি আহ্বান জনাম, তেওঁ আৰু কিবা বিপৰীত কৰিব পাৰে তেওঁ অহাৰ। তাৰমানে আপোনাৰ মোৰ মেডিকেলত কালি গৈছিলোঁ আপোনাৰ পৰিবাৰৰ মই গৈছিলোঁ বুজিছা নাই। মেডিকেলত মই চাকৰি আছিল, বৰ দিগদাৰ দিছে, চাকৰি পাতি দিগদাৰ দিছে। তাই ডাক্তৰক লাগ ধৰিলোঁ, ডাক্তৰক লাগ চাগ ধৰি বহুত ডাক্তৰক লাগ ধৰিলোঁ, মই কৰাৰ পাছত এটা বেলেগ ডাক্তৰে মাতি লৈ গৈছে, এখন লিখি দিলাক, লিখি দিছে অমুক ডাক্তৰটো আপোনাক চাব যাওক। ডাক্তৰটো চাই টিপি চিপি চাই তাকৰিপেট টিপি তাকৰিপেট উলিয়ালাক, কাটি দিলাক তাকৰিপেট কাটি দিয়ে, তেহে মই অলপ আৰাম পাইছোঁ। আৰাম পাই তাৰপিছত মোক ক'লে আপোনালোক বাগাৰ দিয়ক অলপ পাছত থাকক। তাৰপিছত তেওঁ আৰু লিখিলে ঔষধ চৌষধ লিখি দিলে একদম। ঔষধ লিখি দিওঁতে মই আৰু ঔষধ মাখা লিখি দিলাক, লিখি দিওঁ তাৰপিছত লিখি দিওঁ মই পাছত আৰু পৰিবাৰক ক'লোঁ এটা কাম কৰ, তহঁতে লেডিজ যাব লাগে, মোক ইয়াতে মতা মানুহ দি আছে, ঔষধখিনি ময়ে ল'ম দে বুজিছা নি, হ'ব দিয়ক। তাৰপাছত পৰিবাৰটো মোৰ গুৰিত আছে, ঔষধখিনি মই লৈছোঁ। ঔষধো বহুত ঔষধ দিছে আপোনাৰ, বহুত ঔষধ দিছে। তাৰপিছত আমি আৰু গুচি আহিলোঁ দিয়ক 3:30 বজাত ঘৰত। ঔষধ পৰা মেডিকেলৰ পৰা লৈছিলোঁ, ফাৰ্মাচীৰ পৰা। তলৰ পৰা লৈছোঁ না ওপৰৰ পৰা লৈছোঁ মই দেখা নাপাওঁতো, মই নাজানো দিয়ক বুজিছা নি। ঔষধখিনি গোটেই মাখা লৈ আহিলোঁ, লৈ আহোঁতে তাৰপিছত মই আৰু ঔষধ খাবৰ টাইম হৈছে, ডাক্তৰে কৈছে ইমান টাইমত ঔষধটো খাব আপুনি। তাৰপিছত খাৰ আগে আগে মই আৰু কি কৰিলোঁ আপোনাৰ, মই আৰু পৰিবাৰক কৈ এখন ঔষধ নাখাওঁ দেই, দাদাক মানে পাত্তাটোত লিখি আনিব দিওঁ, কি টাইমত কি খাব লাগিব, কি টাইমত কি খাব লাগিব। এইখন ফাৰ্মাচীত আৰু মই দেখুৱাব গেলাক বৰডেকাই দেখুৱাব যাই মতত 3বিধ ঔষধ ভাল আছে, আৰু বাদ বাকী চব আপোনাৰ ডেমেজ, টাইম নাই, ডেট নাই বুজিছা নি। সেইখিনি আৰু এথেন বৰ্তন ঔষধখিনি আৰু আনবা গৈছে দিয়ক, এইখিনি ঔষধ আৰু বুজিছা নি। মই আৰু কৈছোঁ এইখিনি লৈ আহ, আৰু লিভাৰৰ এটা বটলো দিছে, বটলটো লৈ আহ, একেলগে চব লৈ আহ বুজিছা নি, এইখিনি খাওঁ যা বুজিছা। দিছোঁ MLAক মই কমপ্লেইন দিছোঁ, যাই কৈছোঁ বৰডেকাই কৈছে মোৰ, বৰডেকাত গ'লোঁ, বৰডেকাত যাওঁতে MLA গ'লোঁ, MLA যাওঁতে ফাৰ্ষ্টতে মোক আমাক MLA নাছিল ঘৰত, আছিল ঘৰত তেওঁ ভিতৰে আছিল। তাৰপিছত এটা ল'ৰা আহিল, ল'ৰা এটা আহি সুধিলে আপোনাক কি কামত আছে, এই কামত আছোঁ। তাৰমানে ফাৰ্ষ্টতে একাপ চাহ দিলাক আমাক, দুখন নিমকি দিলাক, চাহ খাই মতত তাৰপিছত ল'ৰাটো চাইলাক, ঔষধখিনি চাইলাক, এইটোতো মানুহ মাৰি ফেলৰ কাম কৰিছে একদম, এইটোতো ভুল কাম কৰিছে একদম। এই ডেট যে ঔষধ কিয় দিছে, ডেট যে ঔষধ দিব নালাগে নহয়, এনে ফাৰ্মাচী। সেনেকৈ পাছত আৰু ল'ৰাটো গুচি গ'ল, যাই মাত্ৰ ছাৰ আহক, ছাৰ আহিলে আপুনি ছাৰক কথাটো কমপ্লেইন দিব। MLAক লাগ পাইছে বৰডেকাই, লাগ পাই মাত্ৰ MLA আৰু লগে লগে ফোন কৰিছে মেডিকেলত বুজিছে, ফোন কৰি মানে তাতে অলপ গণ্ডগোল লাগছে মেডিকেলত বুজিছা নি, লগে লগে ফোন কৰিছে তেওঁ, লগে লগে ফোন কৰিছে একদম। তাৰপিছত আমাক কৈছে আপোনালোকে চিন্তা কৰিব লাগে, মই ব্যৱস্থাটো ল'ম যাওক বুজিছা নি। তেওঁ কৈছে নাই, আমি একলে কমপ্লেইন দিছোঁ আপোনাৰ। মোৰ নাম হেমেন দাস।